ওয়েলকাম টু মাই চেনেল আসাম ব্লগ। আৰু আজি আমি যাই আছোঁ বগামাটিৰ ওচৰত। তো আমি আজি যাই আছোঁ লগৰ ঘৰত। তো মোৰ লগত আছে প্ৰণৱ আৰু আছে সীমান্ত, সি আগত গুচি গ'ল। তো আমি আজি গুৱাহাটীত যাই আছোঁ লগৰ ঘৰত। তাত গৈ আমি কিবা এটা খানা খাম বুলি ভাবিছোঁ। তো বলক তেন্তে আমি গুৱাহাটীলৈ যাই থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু এইখন হৈছে আমাৰ কলেজ, যিখন কলেজৰ পৰা আমি বিদায় লৈছোঁ। এইখনে নাগৰিজুলি জুনিয়ৰ কলেজ। আৰু দেখিছে কি ধুনীয়া একদম ৰাস্তাটোৰ লগত একদম ভিউটো মজা উঠিছে। আৰু এই হ'ল সীমান্ত, পুৰা সীমান্ত মানে ছিংগেল আৰু আজি, কাৰণ মই আছোঁ প্ৰণৱৰ লগত, তাৰ লগত অহা কোনো মানে লগ নাই। চ' সেইটো কাৰণে সি ছিংগেল আহিছে। আৰু সেইখন আমাৰ নাগৰিজুলি থানা পুলিচ চকী। দেখিছে ইফালে আমি গৈছোঁ, ৰাস্তাটো অকণমান বেয়া। চ' একো নাই, গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ কোন লগৰ ঘৰত যাই আছোঁ আমি। মানে আমাৰ স্কুলীয়া লগ, তো স্কুল কলেজ আমি পঢ়িছিলোঁ মানে দুটাতে। ত' এতিয়া যাই আছোঁ। তো গাইছ, এতিয়া আমি মানে বগামাটিত যাই আছোঁ। মানে বগামাটি পামে আৰু এইটো এটা দেখিছে, এইটো মানে খ্ৰীষ্টানবিলাকৰ এইটো কি বুলি কয়, চাৰ্চ বুলি কয় নেকি। ত' এইটো এটা দেখিছে আৰু এই পাহাৰখন দেখিছে। এইটো ৰাস্তাটো বৰ্তমান বনাই আছে, কালভাৰটো বনাই আছে। কালভাৰটো মানে পানী আহি পেলাই মানে ভাঙি পেলাইছে। চ' দেখিছে কালভাৰটোৰ অৱস্থা। আৰু ইও দেখিছে। আৰু মোৰ লগ আগত যাই আছে, কাৰণ আমি লগৰ ঘৰতে আহিছিলোঁ। কিন্তু এতিয়া আমি মানে অলপ ঘূৰিব আহিলোঁ। তো গাইছ, মানে কি ফাইনেলি আমি মানে বগামাটি আহি পালোঁ। চ' আপোনালোকক দেখাই আছোঁ মই বগামাটি কেনেকুৱা। আৰু হয়তো বহুতে মানে যোনবিলাক মানে বগামাটি এতিয়ালৈকে আহি পোৱা নাই, ত' সেইবিলাকে পিকনিকৰ টাইমত বগামাটিত আহিব পাৰে। কাৰণ বেষ্ট পিকনিক মানে স্পট হয় এইটো, বগামাটি পিকনিক স্পট। কাৰণ জুবিন দাও মানে বগামাটিত লৈ বহুত আগতে মানে 2007 চনমানতে মানে এটা গান ওলাইছিল বগামাটিক লৈ। চ' বগামাটি মানে জেগাবিলাক দেখিছে এইয়া, আৰু এই দেখিছে চব মানে পাহাৰ। আৰু আৰ্মি কেম্প হ'ব পাৰে, BSF কেম্প চাগে। এইয়া এখন দেখিছে, তো দেখা পাই আছে বগামাটি। এই চাওক কি ধুনীয়া এটা মানে সুন্দৰ নাজাৰা, কি ধুনীয়া ভিউ। আৰু দেখি আছে, মই অলপ ওখ কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাস্তাটো খুবেই বেয়া। বগামাটিটো মানে বাক্সা ডিষ্ট্ৰিক্টতে পৰে। আৰু বগামাটি বৰ্তমান এতিয়া মানে তামোলপুৰ, আৰু দাৰাগাঁওটো হ'ল আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টত পৰে। তো গাইজ, মই ভিউটো দেখাই আছোঁ। দেখিছেই কি একদম ডেঞ্জাৰ ভিউ। আৰু শিলবিলাক চাওক না, কি ডাঙৰ ডাঙৰ। ইয়াতে মানে এই নদীটোতে মানে গা চা ধুৱে, আৰু দেখিছেই। আৰু সৌৱা মানে এইবাৰ বানপানী হওঁতে মানে এইখিনিত এনেকুৱা পানী হৈছিল। আৰু সৌৱা এখন ব্ৰিজ, সৰু চাইড ব্ৰিজ এখন, দেখিছেই। আমি অলপ আগলৈকে যাই আছোঁ, কাৰণ ইফালে মানে এইটো এটা ৰাস্তা আছিল আগতে। চ' ৰাস্তাটো মানে এতিয়া ভাঙি পেলাই মানে অৱস্থা নাই। চ' দেখিছেই, এতিয়া মানে আগেদি এনেকৈ আমি যাম, আৰু এই সিফালেদি তেনেকৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰিব। চ' প্ৰণৱে মোৰ কাৰণে ৰখি আছে, যোৰ। তো গাইজ, মানে কি এতিয়া মানে আমি যাব নোৱাৰোঁ, কাৰণ নদীটো দেখিছেই। মই অকণমান আগৰ পৰা দেখাই আছোঁ নদীটো। মানে নদীটোৰ পানীখিনি বহুত ধাৰ, আৰু মানে সেইটো বাৰে যাব নোৱাৰি। সেইটো বাৰে যাব লাগিলে মানে বাঙালী পাৰা হৈ সিফালেদি এটা মানে নতুন কৰি ৰাস্তা বনাইছে। তো সেই ৰাস্তাটোদি তেনেকৈ আহি সেইটো বাৰে যাব পাৰি। চ' পানীবিলাক দেখিছে, পানীবিলাক একদম পূৰা ক'লা ক'লা পানী, চব পাহাৰৰ পৰা সিফালৰ পৰা আহিছে। আৰু সৌ তাত মানে এটা বুদ্ধদেৱৰ মানে মন্দিৰ আছে, বহুত ডাঙৰ মন্দিৰ। চ' আপোনালোকে দেখা নাপাব পাৰে, কেমেৰাত মানে ইমান এটা সেই নাই। চ' মই ইয়াৰ পৰা অকণমান দেখি আছোঁ। চ' মই অলপ জুম কৰি দেখাই দি আছোঁ, ইমানো কিবা নহ'ব। চ' আপোনালোকে দেখা নাপাব পাৰে। আৰু এইটো হ'ল বগামাটি পিকনিক মানে স্পট বুলি ক'ব পাৰি। চ' ইয়াত মানে ডিচেম্বৰৰ যিটো লাষ্ট মাহ, সেইটোৰ পৰা মানে জানুৱাৰী ফেব্ৰুৱাৰী কেলি মানে মানুহ পূৰা ভিৰ হৈ থাকে। আৰু
আৰু দেখিছে তো গাইজ এতিয়া মানে কি আমি অলপ আগলৈকে যাবলৈ চেষ্টা কৰি আছোঁ কাৰণ এইখিনি পৰা ভাল কৰি মানে কোনো কিবা দেখা নাই সেইটো কাৰণে মানে অলপ আগলৈকে যাব চেষ্টা কৰি আছোঁ আগত মানে বগৰী গাছবিলাক আছে তো পানীবিলাক দেখিছেনে তো মানুহে কি মানে পিকনিকৰ টাইমত ইয়াতে পিকনিক খাব আহি ইয়াতে মানে মালৰ বটল এইবিলাক মানে ভাঙি পেলাই দিয়ে কিন্তু এইবিলাক কাম কৰিব নালাগে একচুৱেলি কাৰণ ইয়াতে বহুত মানুহ কাৰণ সেই কৰিব আহে পিকনিক খাব আহে তো পানীৰ শিলবিলাক যিবিলাক শিল মানে বহুত পিছল বহুত চাই চিন্তি মানে খোজ কাঢ়িব লাগিব দেখা পাই আছে শংকৰ ঠিকে আছে দে প্ৰণৱ কেনে লাগছে আহি কাম নাই কিন্তু হয় নেকি নাই এতিয়া ভাল এনেও নালাগে না কাৰণ মানুহ চানুহ কাৰণ দেখাই নাই মানুহ চানুহ নায়ে পিকনিকৰ টাইমত আহি কিন্তু মজা লাগিব বেষ্ট পিকনিকৰ টাইমত আকৌ আহিম তো গাইজ মই আহি মানে পাহাৰখনৰ একদম কাষ পালোঁ আৰু তেনেকৈ দেখিছে তেনেকৈ মানে ৰাস্তা এটা আছে যিটো ৰাস্তাৰে মানে বুদ্ধদেৱৰ মানে মন্দিৰলৈকে যাব পাৰি চ' দেখিছে আৰু অলপ মই তললৈ যাব চেষ্টা কৰিছোঁ কাৰণ মই আহিছিলোঁ সেই ৰাস্তাটোৰে মই ভাবিছিলোঁ সিফালেদি মানে যাব পাৰি চ' ইফালেদি মানে তেনেকৈ মানে তাৰ কাটাৰ বেৰা দি থৈ দিয়া আছে চ' এইবিলাক কি বনাই আছে মই গম পোৱা নাই এতিয়ালৈকে তথাপি মই যাবলৈ চেষ্টা কৰিম কাৰণ মই আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট বস্তু এটা দেখাবলৈ খুজিছিলোঁ ত' সেইবিলাক টায়াৰ দি মানে এই নদীটো পাৰ হয় মানে সেইটো পাৰে যায় আৰু দেখি আছে মানে দেখা নাপাব পাৰে ইয়াৰ পৰা কাৰণ তাত মানে মানুহবিলাকে ওপৰত উঠি আছে উঠাটো মানে বহুত একদম মানে মুস্কিল হয় উঠিবলৈ ইমান মানে কিবা নহয় সহজ নহয় আৰু মই দেখিছে কেনেকৈ যাই আছোঁ দেখিছে এনেকৈ মানে যাব লগা হৈছে চ' মই অলপ আগলৈকে যাবলৈ চেষ্টা কৰিম ইফালেদি তোমালোকে ভিডিঅ'টো চাই থাকক চ' গাইজ ফাইনেলি আহি এইখিনি পালোঁ মই আৰু দেখিছে ৰাস্তাটো মই অকণমান জুম কৰি দেখাই দি আছোঁ আপোনালোকক এক মিনিট ৰাস্তাটো দেখিছে সেই ৰাস্তাটোৰে মানে বুদ্ধদেৱৰ মন্দিৰলৈকে যায় মানে সেইটো বাৰেৰে মানে বহুত সহজ হয় আহিব কাৰণ সেইটো বাৰেৰে ডাইৰেক্ট মানে সিফালেদি সেইখিনি পাহাৰ পায় চ' আৰু এইবিলাক দেখিছে ডাঙৰ ডাঙৰ টায়াৰ চ' পূৰা ফুল পাম্প আছে আৰু আৰু এটা মানে সেনেকৈ মানুহ লৈ গ'ল আৰু যিখিনি মানে মেইন পিকনিক মানে স্পট হয় যিখিনি মেইন জেগা এইখিনিয়ে হয় চ' দেখিছে ইয়াতে মানে BSFৰ আৰ্মিবিলাকে মানে ইয়াতে আছে আৰু নদীটো দেখিছে নদীটোত মানে মাছ মাৰি আছে মানুহবিলাকে তেনেকৈ পিকনিক কিছুমান মানুহ পিকনিক খাব আহিছে চ' তেনেকৈ মানে গা পা ধুইছে ত' গাইজ একচুৱেলি মই মানে লগবিলাকক বহুত দূৰত এৰি থৈ আহিছোঁ মই অকলে আহিছোঁ কাৰণ সিহঁতৰ পৰা ভাগৰ লাগিছে চ' মই আপোনালোকৰ কাৰণে মানে বহুত দূৰৰ পৰা মানে খোজকাঢ়ি ইয়ালৈকে আহিছোঁ আৰু মানে মই এটা বস্তু দেখাবলৈ আহিছিলোঁ আপোনালোকক বস্তুটো মানে দেখা পায়নে নাইবা ময়ো ভাল কৰি গম নাপাওঁ কাৰণ মই বহুত বছৰ আগতে ইয়াত বগামাটিত পিকনিক খাব আহিছিলোঁ নাই বুলিও 10-12 বছৰ হ'ল চাগে চ' তেতিয়াতে মই আহিছিলোঁ আৰু এয়া দেখিছে এইবিলাক মানে বগৰী গাছ তো যেতিয়া মানে পিকনিকৰ টাইম হয় এইবিলাক বগৰী পূৰা লাগে মানুহবিলাকে ইয়াৰ পৰা বগৰী খায় চ' দেখি আছে তো পাহাৰখন দেখিছে পাহাৰখন কি একেবাৰে কি ধুনীয়া চ' মই দেখাই আছোঁ মানে তাতে মানে এটা সুৰংগ আছিল সুৰংগটো মানে এতিয়া লতা মানে জংঘলেৰে মানে ঢাক খাই গৈছে তো সুৰংগটো সেইটো কাৰণে মানে দেখা পোৱা নাই আৰু মানে পাহাৰৰ পৰা যিবিলাক মানে বগা মাটিবিলাক থৈ আহি সুৰংগটো মানে নেটখা কৰি দিছে চ' মানে আগতে যেতিয়া মানে মই আহিছিলোঁ তেতিয়া মানে সুৰংগটো ধুনীয়া কৰি স্পষ্টভাৱে দেখা পোৱা হৈছিল চ' দেখিছে আৰু গৰম এনেকুৱা গৰম কি ক'ব ইয়াত গা ধুই মানে বহুত ভাল লাগিল হয় কিন্তু যাব মানে গা ধোৱা মানে কিবা নাই বহুত পানীবিলাক বহুত ধাৰ দেখি আছে চ' পানীবিলাকৰ শব্দ দেখিছেনে আপোনালোকে কি একেবাৰে পূৰা এনেকুৱা আৱাজ কৰি আছে না মই ইয়াৰ পৰা বহুত ভাল কৰি শুনিব পাই আছোঁ আৰু দেখিছে পানীবিলাক বেলেগ আকৌ আৰু পাহাৰখন দেখিছে এই হ'ল বগামাটি যিখিনি মানে মেইন পিকনিক স্পট চ' এইখিনিয়ে হয় আৰু মাটিবিলাক দেখিছে পূৰা বগা পাহাৰখনো বগা আৰু এনেকৈ মানে চ' এই তাত মানে এইখিনি মোৰ যিটো আঙুলিটো আছে চ' সেইখিনিতে মানে সুৰংগটো আছিল
চ' এতিয়া মানে জংঘলৰে পূৰা ঢাক খাই গৈছে সুৰংগটো আৰু মাটিবিলাক চাওক না কি একেবাৰে বগা মাটি এইবিলাক আৰু সেই মানুহবিলাকে সেইটো ছাইডৰ পৰা মানে মাছ মাৰি আছে চাহি আহি মানে দুজন ছাৰৰ প্ৰস্থানত দেখিছে এতিয়া মানে ফটো উঠি আছে ছাৰ দুজনে আৰু এই দেখিছে ফটো মাৰি আছে অলপ ভিউটো মানে সূৰ্যৰ কাৰণে মানে ভাল হোৱা নাই তো ছাৰ দুজনক সোধোঁ ক'ৰ পৰা আহিছোঁ তো মোৰ লগ সীমান্তই মানে ফটো ক্লিক কৰি দি আছে सर कहाँ से आए हो आई एम फ्रॉम राजस्थान राजस्थान Yeah. हाँ तो आए मैंने लोग पाई बहुत ভাল লাগে सर सर এটা হ্যান্ডশেক थैंक यू नाइस टू मीट यू ब्रो থেংক ইউ हो गया তো মানে ভাল লাগিল বহুত মানে ছাৰহঁতেও মানে বহুত দূৰৰ পৰা আহিছে ৰাজস্থানৰ পৰা ইয়াতে ডিউটি পৰিছে তো সেইটো কাৰণে মানে ইয়াতে আহিছে তো লগ পাই বহুত ভাল লাগিল এতিয়া মানে আমি আৰু ঘৰত যাওঁ অলপ সীমান্ত মানে ফটো চেলফি লৈ আছে দেখিছে তো গাইছ এতিয়া আমি ভাত খাবলৈ ৰেডি আৰু এই দেখিছে খাবা নাপন নিচিনা কৰি খাই আছে ই আৰু এইজনে হ'ল মোৰ লগ আমি ইয়াৰ মানে ইহঁতৰ ঘৰতে আহিছিলোঁ আৰু এইজন প্ৰণৱ ইও পূৰা একদম বেলচা মাৰা দিছে পূৰা তো ময়ো খাবলৈ ৰেডি তো ভাতখিনি খাই পেলাই আপোনালোকক দেখাই আছোঁ তো গাইছ এতিয়া ঘৰত যাব ওলালো ভাত চাত খালোঁ আৰু তো আমাৰ লগটোকো মানে তাৰ মামাৰ ঘৰ মানে আমাৰ তাতেই তো সেইটো কাৰণে তাকো মানে লগত লগ ধৰিলোঁ আৰু যাবৰ কাৰণে সিও মানে বহুত দিন মানে মামাক ঠাইত যোৱা নাই সেইটো কাৰণে লগ ধৰিলে অৰি যাওঁ ঘূৰে যাওঁ এতিয়া আমি ঘৰৰ পৰা মানে ওলালোঁ এতিয়া আমি ঘৰলৈ যাই আছোঁ কাৰণ সন্ধিয়া টাইমো হৈছে দেখিছে মানে অলপমান যিটো পিকচাৰ মানে সেইটো অকণমান মানে ব্লেক টাইপৰো হৈছে সেইটো কাৰণে ঘৰত গ'লোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব চেনেলটো যদি নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থৈ দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ন'টিফিকেশ্যনবিলাক অতি সোনকালে পায় তো লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই জয় আক